Hello friends, good morning. আপোনালোকে চাইছে ফৰেন ফাংচু ব্লগ। তো মই এতিয়া বৰ্তমান কয়লাহিলৈকে চুকলৈকে আহি পালোঁ। তো বহুত দেৰি হৈ গৈছে আজি দোকান খোলা। তো আমাৰ দোকানৰ আমাৰ অৰুণদাৰ দোকান খোলা আছে অ'পেন। তো এতিয়া বৰ্তমান মোৰ দোকানখন অফ হৈ আছে। এতিয়া 7টা 7:30 মানে 8টা বাজে আৰু। তো গাহৰি দোকানী এও আহি পোৱা নাই, ব্ৰইলাৰো আহি পোৱা নাই। সিহঁতৰ দোকান খুলিব নুখুলিব আজি। ঠিক আছে, মই অহাৰ কি কাৰণে দেৰি হৈ গ'ল ক'বলৈ গ'লে 6টামান বজাতে আহি পাব লাগে। কিন্তু আজি শৰাই দিব আমাৰ কালী মন্দিৰত। ইয়াতে আমাৰ ঘৰৰ পৰিয়াল শৰাই দিম বুলি ভাবিছোঁ। তো মায়ে দেউতাই বাবু ৱাইফে আহিব, দেউতা থাকিব, ভাইটি থাকিব, খুৰা থাকিব, ইহঁতে আহিব তো শৰাই দিবৰ কাৰণে। তো সেইটো কাৰণে আমি বহুত আগতে মোক পঠাই দিছে আৰু অমিতা লগতে কল আৰু এইটো কুঁহিয়াৰটো নিজৰ ঘৰৰে কুঁহিয়াৰ। তো সেইখিনি কাটি লৈ আনিলোঁ আৰু আগে ভাগে মোক পঠাই দিছে। তো আহি পাওঁ মানে ইহঁতে দাঙিব নোৱাৰেতো ক'বলৈ গ'লে। তো সেইটো কাৰণে স্কুটিৰ ওচৰতে পঠাই দিলে মোৰ লগতে। ঠিক আছে, মই অহা দেৰি হৈ গৈছে। মানুহ কাষ্টমাৰ আহিছিল চাগে, কিন্তু দোকান খোলা নাই, মাল বস্তু পোৱা নাই। তো সেইটো কাৰণে প্ৰব্লেম হ'ল চাগে। ঠিক আছে, মই এতিয়া বৰ্তমান দোকান খোলোঁ। এই মন্দিৰত এৰি দিয়া ছাগলীকেইটা ইমান উৎপাত নহয় ক'বলৈ। অৱশ্যে ৰখীয়া হৈ আছে দোকানৰ ৰখীয়া। হা দোকান খুলিম এতিয়া। আজি শৰাই দিব বোলে ঘৰত। কালি অজয় ইহঁতে কেইটামান বজাত আহি পালে বাবুক চাই? মই গম নাপাওঁ কি বুলি কওঁ, মই বিয়া খাব গ'লো না। বাইক লৈ কেনে গ'লো মই। মই দোকানটো খোলোঁ। ঐ কেনে যদি তই অকণমান টাইমলৈকে আছ না? চাহ দুটা কাপ অৰ্ডাৰ দিছোঁ যা। চাহ খাং যা। কিয় খা চাহ খাব লাগে আৰু ৰাতিপুৱা টাইমটো। তাৰপিছত এতিয়া শাৰী কুচি ইমান মাল কেনেকৈ লেতেৰা হৈ আছে বাৰাণ্ডাত। ইমান মাল ওলাব লগা হয়। 1-1.5 ঘণ্টামান ওপৰত মাল ওলাং মানে টাইম খাই যায়। চিপছ সজাং মানে বাহিৰত কিবা কিবি সজাং মানে টাইমে লাগি যায় ক'বলৈ গ'লে। তো আজি চাগে 8-9টামান বাজিব নেকি, ঠিক নাই আৰু এইগিলা সঁজুলিকেইটা মাল বস্তুকেইটা সজাং মানে। চাই থাকক শেষলৈকে। গাইজ এতিয়া মন্দিৰত যাব লাগে বুলি কৈছে। তো গাড়ী চাড়ী ৰাতিপুৱাতো আহিলোঁৱে ক'বলৈ গ'লে, খুব ৰাতিপুৱা মই আগত আহি পালোঁ। তো ৱাইফে ইহঁতে যোগাৰ কৰিলে কালী মন্দিৰ, আমাৰ কয়লাশিল মন্দিৰখিনি। তো ইয়াতে আমাৰ শৰাই দিছোঁ কয়লাশিল মন্দিৰত। তো এতিয়া বৰ্তমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। চাই থাকক। সেইটো আৰু থাকে হ'লে নেকি? তো আপোনালোকে দেখুৱাই দিম আৰু হ'ব সেয়া কৰিলে চাগে। মই অলপ পিছত কৰিম আৰু। তো গাইজ এতিয়া বৰ্তমান সেৱা কৰি আছে আমাৰ কালী মায়ে মন্দিৰত। মই জাগাত কিবা কিবি লগাই থৈ দিছিলে। আমাৰ কয়লাশিল মন্দিৰটো আপোনালোকে কয়লাশিল মন্দিৰত যেতিয়া আহি পায়, ইয়াতে আমাৰ কালী মন্দিৰ আছে। তো ইয়ালৈকে আহি আমাৰ গুৱাহাটীৰ পৰা আহি পাওঁ মানে ইয়ালৈকে আহি পাওঁ মানে 1 ঘণ্টামান টাইম লাগে অৱশ্যে। যদি কালী মন্দিৰত যদি সেৱা বা কৰিব খোজে, শৰাই যদি দিব খোজে, তো ইয়ালৈকে আহিব পাৰিব। বহুত মানুহ দূৰৰ পৰা আহে। আপোনালোকে দেখুৱাই আছোঁ। কি বঢ়িয়া টাইলছ, কিবা কিবি পাৰ চৰাই এসোপা আছে কেনেকৈ। তো গাইজ আমাৰ কয়লাশিল মন্দিৰত কি বঢ়িয়া পাৰ চৰাইকেইটা বঢ়িয়া আছে। এইপিনে দানা দক্ষিণা যিখিনি দিয়ে ইহঁতে খায়। আৰু বাঁহ ইয়াতে এনেকৈ বনাই দিছে, পাৰ চৰাই বাঁহ। তো ইয়াতে থাকে কি বঢ়িয়া সজাই দিছিলে। ঠিক আছে গাইজ, আপোনালোকে দেখুৱালোঁ। সেৱা কৰা হৈ গ'ল। আছা কেনেকৈ সেৱা কৰিলি ভালকৈ বাবু? এই বাবু নাকটো পুৰি আছে দেখোন। হা হৈ গ'ল ন? ভাইটিয়ে আমাৰ পিছত আহক দে না কি? ঠিক আছে, এতিয়া বৰ্তমান মই এতিয়া সেৱা কৰোঁগৈ ইয়াতে। আমাৰ শিৱ বাবা লিংগ এতিয়া সেৱা কৰি আছে বৰ্তমান আমাৰ মায়ে। আপোনালোকক দেখুৱাই দিছোঁ।
তো গাইজ আমাৰ ইয়াতে সেৱা কৰা হৈ গ'ল কলাইল মন্দিৰত। তো এতিয়া বৰ্তমান আমাৰ প্ৰসাদ এতিয়া ভগাব লাগিব দোকান। আমাৰ দোকান ব্ৰইলাৰ দোকান, গাহৰি দোকান, তো মাছৰ দোকানো আছে, অৰুণদা দোকান আৰু লগতে শ্ৰীমন্ত দোকানৰ ইহঁতৰ সদায় কিবা এটা ভাগ দিব লাগিব। প্ৰসাদ ভগাব আৰু ক'বলৈ গ'লে ৱাইফিহঁতে আৰু বোৱাৰী ইহঁতে কৰিব সেইখিনি কাম। তো আপোনালোকে চাই থাকক আৰু মই এতিয়া দোকানলৈকে যাব লাগিব, দোকান খাইব লাগিব, ভাইটি এতিয়া সেৱা কৰিবৰ কাৰণে পঠাব লাগিব আৰু ক'বলৈ গ'লে। তো চাই থাকক আপোনালোকে, মই এতিয়া দোকানলৈকে যামগৈ। আমাৰ মায়ে ইহঁতে সেয়া কৈছে। তো আমাৰ কলাইল মন্দিৰ আৰু ইপিনে হ'ল খেত্ৰীদি যদি আহে বা নগাঁও হৈ আহে আপোনালোকে ইয়াতে এইখিনি জেগাত দেখা পাব কালী মন্দিৰ। ঠিক আছে, এতিয়া শৰাই দিব অহা মানুহ বহুত আছে আৰু পাৰ চৰাই কিন্তু ইয়াতে এভেইলেবল পোৱা যায়, এভেইলেবল থাকে। তো ইয়াতে চাউল বা বুট কিবা কিবি যদি পেলাই দিয়ে ফটকত শেষকৈ হৈ যায় আৰু ক'বলৈ গ'লে। ঠিক আছে, তো মন্দিৰতো পাৰ চৰাই থাকিবই। গাইজ এতিয়া হৈ গ'ল, এতিয়া বৰ্তমান আমাৰ ভাইটিক পঠাই দিওঁ। তো আপোনালোকে চাই থাকিব। ভাইটি বৰ্তমান দোকানত ব্যস্ত হৈ আছে। তো ইয়াকো গা ধুই মেলি আহিব দিছোঁ। হা অঁ ক'ত কিবা কাম কৰি আছিল নেকি? অঁ তো গাইজ বেপাৰীও আহি গ'ল, দুটা বেপাৰী। তো মাথা গৰম কৰিব আৰু মোক পে'মেণ্ট লাগে, ইপিনে বিল কিমান বা বঢ়াইছে নাজানো আৰু। তো এই এটা বেপাৰী আৰু এইটো ইপিনে পূৰা চকলেট কিবা দুটা বয়াম লৈ নিছে আৰু তাৰ বিল কিমান যে বঢ়াব নাজানো আৰু মেনেজমেণ্ট কৰিব লাগিব মই। দেউতাও নাই, দেউতা গুৱাহাটীত কালি মাহী ঘৰলৈকে গৈছিলে আৰু মামাৰ ঘৰত আৰু ক'বলৈ গ'লে মাহী ঘৰত গৈছিলে। তো এতিয়ালৈকে আহি পোৱা নাই। কালি খুব ৰাতিপুৱা আহিম বুলি কৈছিল। পইচা লাগে, পইচা কালি মানে ল'ব দিয়া। কালি নলে নহ'ব, আজি পইচা লাগে। আগৰো পইচা আছে, এতিয়াও পইচা আছে। মোক লাজমান খেদাই দিবি আপুনি। সেই তেৰেকে পইচা খালি কি হ'ব? পইচা লাগে ন? চাহ খোৱাচোন আগত। অঁ, চাহ খুৱাই আছো দে। অঁ, অৰুণ দা চাহ দিয়াচোন তিনিটা দিব। শ্ৰীমন্ত অঁ, চাহ তিনিটা দিয়া। চাহ তিনিটা, 3 কাপ। অ'কে। আজি দোকানীক চাহ খুৱাম। অঁ ৰাতিপুৱা ভাত নাখায়, চাহ খায়। মাল ঢালিব ভাই, দাম পূৰা দম দিকে পইচা লৈ যায়, লুটি লৈ যায়। কি কবি আৰু, মোৰ মাথা গৰম হৈ যায় পূৰা। পইচা কোনপিনে কোনটো ছাইডত মিলাং সেনেকুৱা অৱস্থা হৈ যায় আৰু ক'বলৈ গ'লে। আৰু হা অঁ সেইকেইটা দিছে, কেমেৰা মাৰিছোঁ মই। এইকেইটা এতিয়া লৈ আনিছে, গাখীৰ দিছে আৰু চাহপাত ক'ত গ'ল? মানুহ মাৰিবি, মোৰ মাথা গৰম কৰি দিবি। আৰু এই অলপ আগতে চাহপাত ল'ব আহিছিলে, বেলেগৰ পৰা লৈ আনিলে কাষ্টমাৰ। তো কালিয়ে মই তোক চাইকে যাব দিছিলোঁ। তেলৰ আইটেম আনিছে জানো? অঁ এতিয়া আহিব একদম। এতিয়া নহ'লে মাথা গৰম কৰি দিব কাষ্টমাৰে, মোক খাই দিব নহ'লে। গেলি খাব না চুবাই খাব নাজানো, না কামুৰি খাব পাৰে ঠিক নাই কাষ্টমাৰে, বস্তু যদি বিচাৰি নাপালে। তো আপুনি কি আইটেম লৈ আনিছে? কি আইটেম লৈ আনিছে আপুনি? মই চাওক, চিপছৰ ভাণ্ডাৰ, ইমান ৱেইট, ইমান ডাঙৰ বেগকেইটা লৈ আনি এইকেইটা দোকানী মৰাবৰ কাৰণে লৈ আনিছে আৰু। দোকানীক মাৰিব, এইবিলাক মাল ঢালি লৈ তাৰপিছত টকা পূৰা লুটিব আৰু ই। ৰেডিমেড পূৰা অঁ বিস্কুটৰ আইটেম। এইকেইটা চাহৰ দোকানতহে ভাল, মোৰ দোকানত কাম নাই, মোৰ দোকানত চেল নহয় এইকেইটা আইটেম। নমস্কাৰ। অঁ তই দোকানৰ অকণমান পৰিস্থিতিখিনি দেখুৱাই দিম আৰু। বেপাৰী দুটাকে আহিছে, এতিয়া মাথা গৰম কৰিছে মোক, কি কবি আৰু। অঁ বুট আছে। কিমান দাম হ'ব? 80 টকা হয় নেকি? 2 কিলো 3 কিলো মাৰি দিচোন বেগেৰটা। অকণমান বেপাৰীকে লগাই দিম আৰু কামত। এই মাল লৈ জানা উঠাই এই দিবাই পাব। এনেকৈ টানো
ইমান ডাঙৰ ডাম্পাৰ গাড়ী মাল লোড বহুত ৰাস্তা বেয়া নহ'ব হে ৰাস্তা আচ্ছা তিনিটাকে ইমান ধূলিও উৰাই লৈ গৈছে অৱস্থা নাইকিয়া কৰিছে ৰাস্তা বৰবাদ কেতিয়া যে ৰাস্তা ৰিপেয়াৰিং কৰিব আৰু তোৰ জুখি দিলে এনে দৰমহা নিদিওঁ কিন্তু গম পাইছ নাই এনেকৈ কৰিলে ইমান হেমাহি কৰে ল'ৰাটো চা হাঁহি দিয়াচোন চাও আহি নাপায় আৰু তেতিয়া 20 মিনিট 10 মিনিটমান হ'ল নেকি জিন্দাবাদ অ'কে জিন্দাবাদ জিন্দাবাদ বেপাৰী ডাঙৰীয়া পূৰা জোচত কৈছে আৰু আচাৰে প্ৰসাদত কি খাবি তই কল খাবি না কি খাবি বুট খাবি হা আপেলে খাবি আৰু বাবুকা একো নাখায় প্ৰভু এইটো মানুহটো কি হ'ব একো নাখায় ঐ হা কল খাবি নাখাওঁ পিছে কল খালে কি কিতাপত কি পাইছিলি গাত কি বল হয় না কি হা কলটো খাবি এটাহে খাবি আৰু বুট কা বুট আপেল অঁ খাবি চাওঁ অকণমান হাঁহি দিয়াচোন বাবা ইছ প্ৰভু আৰু তই অকণমান হাঁহি দি অঁ ভেৰি গুড তই মন্দিৰত আহি কেনেকৈ লাগিলে তহঁতৰ বাবুৰ ভাল ন এনেই কৈছোঁ নেকি মইতো হা অঁ কি হা গম পাই চিনি পাই ইয়াক চিনি পাই ন হা চিনি পাই ন ফালতু বুঢ়া ভাল লাগিছে দেখা ভাল লাগিছে দেখোন দুষ্ট কৰিছিল নেকি বাৰু ঘৰত এইটো মচি দিয়া অকণমান কি খাইছিলি পৰঠা তই ষ্টাৰ্ট কৰিলে তাৰমানে পৰঠা খালিয়ে হা হ'ল আৰু কি অঁ 40 মিনিট দিলা অঁ আমাৰ বেটাকেইটা 76 অকণ তুমি যাওঁতে বাবা কি 32 ছেকেণ্ড কিহৰ 45 এই তহঁতৰ প্ৰসাদ দিয়া নাই নেকি অঁ নিতুল অঁ চিনি হ'ব চাং ইয়াতে বহি থাকা পইচাখিনি ল'ব লাগে ন দে বহাচোন বহা তুমি প্ৰসাদ এই আকৌ নিতুলক দিবি দেই নিতুল প্ৰসাদ খাই যাবি হা ঐ নিতুল প্ৰসাদ দিলেনে অঁ কল কিবা কিবি পাইছেনে মই নাখাওঁ দেই পেলাই খোৱা বস্তু পেলাব নাপায় অকণমান যিখিনি পায় সেইখিনি খা